তো হেল্ল' গাইছ মোৰ সকলো ভালে আছে মই ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত আজি একো বিশেষ ইন্ট্ৰ' নলগাকৈ আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লগাইছোঁ আৰু আজিৰ ভিডিঅ'টিও আগৰ দৰে টিকটকৰ বিষয়ৰ ওপৰতে আজিৰ ভিডিঅ'টো তো বাকী থাকিল বৰ্তমান চলি আছে টিকটক ইউটিউব কিন্তু সেই টিকটক ইউটিউবৰ বিষয়ে মোৰ ক'ব লগা একো নাই তাৰ ওপৰত মোৰ একোই মন্তব্য নাই বাকী থাকিলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা बुशर्ट पहिने টিকটকত ট্ৰেণ্ডিং টপিক বিচাৰি থাকোঁতে মানে কি হ'ল জুতি নাপায় মাকৰ মেখেলা সাজ জোৰেৰে কি কৰিলে ট্ৰেণ্ডিং টপিক টিকটকত বনাই দিলে কথাত কয় নহয় ফেমাছ হোৱাৰ মন হাতত নাই বগা জুতিৰ ৰং আচ্ছা নিজৰ দেহৰ কাপোৰ বোলা এটি বস্তু নাই নিজৰ মানে কি হ'ল পাব্লিচিটিৰ কাৰণে মেখেলা পিন্ধি হ'লেও মানে কি হয় টিকটকত এটি ভিডিঅ' বনাই ভাইৰেল হোৱাৰ প্ৰচেষ্টা কৰে এখেতসকলৰ দৰে লোকে আচলতে এখেতসকলৰ লোকৰ মাথাত জ্ঞান মগজু বোলা তেনেকুৱা ধৰণৰ একো বস্তুৱেই নাই যাৰ বাবে এখেতসকলে এইটো কাম কৰিবৰ কাৰণে সদায় ৰাজি হৈ থাকে কি দেখিলো আচলতে এই টিকটক এপটিৰ জৰিয়তে মানুহ ডাঙৰ হৈ গৈছে নে সৰু হৈ গৈছে তাৰ কোনো তুলনাই নাই বোলে ককাৰ উঠিল মন মেখেলা পিন্ধি হ'লেও ভাইৰেল হোৱাৰ কিয় চাওক কথাত ক'বলৈ গ'লে সেই ককাজনে ককাক অৰ্থাৎ মোৰ ককাৰ লগৰ মানুহ গতিকে ককা বুলি ক'ব লাগিব সেই বয়সীয়াল মানুহজনেই হওক বা সেই দাদাৰ বয়সৰ মোৰ ল'ৰাজনেই হওক দুজনৰ মাজত কোনো ডিফাৰেঞ্চ নাই যে তেখেতসকলে অভদ্ৰামী কৰা নাই কিয় বনাইছে মানে কিয় জাষ্ট পাব্লিচিটিৰ কাৰণে বনাইছে কিন্তু সেইটো পাব্লিচিটি বুলি নকয় সেইটো ক'বলৈ গ'লে এটা অভদ্ৰামী বুলি কয় আৰু ককা ক'বলৈ গ'লে আপোনাৰ এতিয়া বয়স মঠ মন্দিৰ ভ্ৰমণ কৰাৰ সময় কিন্তু সেইটো নকৰি কি কৰিছে নিজৰ যিখিনি শিক্ষাত ডেন্স কাম বন নোহোৱাৰ দৰে নিজৰ ফকতীয়া অভদ্ৰামীখিনি টিকটকৰ আগত অৰ্থাৎ অসমবাসীৰ আগতে হওক বিশ্ববাসীৰ আগত প্ৰদৰ্শন কৰিবলৈ এৰি দিছে আপুনি চাওক ককা আপুনি মোৰ ককাৰ বয়সৰ মানুহ গতিকে আপোনাক এনেদৰে ভিডিঅ'ৰ আগত আনি মোৰো সমালোচনা কৰিবলৈ মন নাযায় কিন্তু যিখিনি আপোনালোকে অভদ্ৰামী কৰে সেইখিনি দেখি মানে কেমেৰাৰ আগত আনিবলৈ আপোনাক মই বাধ্য ময়ো আপোনাৰ এজন টিকটক ফলোৱাৰ্ছ কিন্তু মই আপোনাৰ ভিডিঅ' চাই থাকোঁ মানে ককাজনৰ ভিডিঅ'টো মই চাই থাকোঁ মাজে মাজে কি কৰি থাকে তেখেতে মানে বহুত ধৰণৰ এনেকুৱা ভিডিঅ' বনাই থাকে কিন্তু মই আজিলৈকে কোৱা নাছিলোঁ কিন্তু যিটো অভদ্ৰামী এখেতসকলে পাৰ কৰি গৈ আছে সেইটো দেখি মই মাত মাতিবলৈ বৰ্তমান বাধ্য চাওক ককা আপুনি ভাল ভিডিঅ' বনাই যাওক আৰু বাকীখিনি টিকটকাৰ্ছখিনিকো কৈছোঁ আপোনালোকে ভাল ভিডিঅ' বনাই যাওক আমি ছাপোৰ্ট কৰিম অসমবাসীয়ে আপোনালোকক ছাপোৰ্ট কৰিব কিন্তু এনেদৰে অভদ্ৰামী কৰি ভিডিঅ' কেতিয়াও নবনাব সেইটোক আচলতে অসমৰ মানুহ বুলি মানে মূৰ্খতাৰ পৰিচয় দিয়াত আপোনালোক যে আগত থাকে তেনেকুৱা পৰিচয় দিয়াৰ দৰে হয় গতিকে নিজৰ ক্ৰিয়েটিভিটি আছে ন ভাল ভিডিঅ' বনাওক ভাল চঙত নিজৰ ভিডিঅ'খিনি কৰক টিকটকত এৰি দিয়ক নিশ্চয় আমি ছাপোৰ্ট কৰিম অসমবাসীয়ে আপোনালোকক সদায় ছাপোৰ্ট কৰি যাব ৰোষ্টিং মানে কোনো ভুল বুজি নল'ব মই জাষ্ট সকলোকে এটা শিক্ষা দিবলৈ এই ভিডিঅ'টো লৈ কাকো আজিলৈ বেয়াকৈ কৈ পোৱা নাই আৰু আগলৈও নকওঁ গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আকৌ নতুন ভিডিঅ' আহি আছে আমাৰ যদি আজিৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি মোক আগুৱাই যোৱাত সহায় কৰিব তেতিয়াহ'লে আজিলৈ দিলোঁ বাই ধন্যবাদ জয় আই অসম